নমস্কাৰ আজি হৈছে 6 ডিসেম্বৰ ভাৰতৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা হৈছে বিভিন্ন খবৰ এনে খবৰ নিত চাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক আকু কৰোনা চৰকাৰে জাৰি কৰিছে নতুন এছঅপি বহিৰাষ্ট্ৰৰ পৰা অহা যাত্ৰীসকলক নিৰীক্ষণত ৰখাৰ নিৰ্দেশনা নিয়মীয়াকৈ যাত্ৰীসকলৰ সৈতে যোগাযোগ ৰখাৰ নিৰ্দেশনা বিমান যাত্ৰীসকলে দাখিল কৰিব লাগিব ঘোষণাপত্ৰ 14 দিনৰ ভ্ৰমণৰ পূৰ্বে 72 ঘণ্টা ভিতৰত কৰাব লাগিব কোভিডৰ আৰটিপিআৰসি টেষ্ট এই টেষ্ট নেগেটিভ ৰিপৰ্ট দিব লাগিব ইয়াৰ সুবিধাৰ পৰ্টেলত ওমিক্ৰন সংক্ৰমিত দেশৰ পৰা অহা যাত্ৰীৰ ক্ষেত্ৰত অধিক সতৰ্কমূলক ব্যৱস্থা দেশত ওমিক্ৰনৰ আক্ৰান্তৰ সংখ্যা 21 জনলৈ বৃদ্ধি পালে দেশত এতিয়ালৈকে ওমিক্ৰনৰ আক্ৰান্ত লোকৰ সংখ্যা 21 জনলৈ পাইছে বৃদ্ধি কৰ্ণাটক গুজৰাট মহাৰাষ্ট্ৰ দিল্লী আৰু ৰাজস্থানত ওমিক্ৰনৰ আক্ৰান্ত হৈছে এই লোককেইজন আজি ভাৰতলৈ আহিব ৰাছিয়াৰ প্ৰধানমন্ত্ৰী ভ্লাদিমিৰ পুটিন ভাৰতত অনুষ্ঠান হ'বলগীয়া 21 সংখ্যক ভাৰত ৰাছিয়াৰ সন্মিলনৰ বাবে ভাৰতলৈ আহিব পুটিন আজি ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৈঠকত অংশগ্ৰহণ কৰে কৰোনা কেন্দ্ৰিক পৰিস্থিতিৰ বাবে ৰাছিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতত 6 পৰা 7 ঘণ্টা সময় কটাই পুনৰ উভতি যাব এই বৈঠকৰ সৈতে ভাৰতৰ ৰাছিয়া 2+2 বৈঠকৰ প্ৰথম সংস্কৰণ প্ৰতিৰক্ষা আৰু বৈদেশিক মন্ত্ৰী আলোচনা অনুষ্ঠান হ'ব পুটিনে শেষবাৰৰ বাবে 2018 চনৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আহিছিল দুয়োখন দেশে এছ 400 চুক্তি স্বাক্ষৰ কৰিছিল দুই সন্তানৰ সৈতে খেলি আছিল পানীত বনভোজ খাবলৈ গৈ গোলাঘাটত খন্দানহীন এজন গোলাঘাটৰ থোৰামুখত অঘটন বনভোজ খাবলৈ গৈ গুলিৰ এজন পানীত পৰি খন্দানহীন NRLৰ অভিযন্তা ৰক্তিম বৰুৱাৰ ঘৰ ডিব্ৰুগড়ত গোলাঘাটত মিছন পতিত ভাগ কৰি আছিল ৰক্তিম পৰিয়ালসহ বন্ধুৰ সৈতে গৈছিল বনভোজলৈ দুই সন্তানৰ সৈতে পানীত খেলি আছিল ৰক্তিম বৰুৱাই নাজিৰা শিক্ষাখণ্ডৰ এজন শিক্ষা বিষয়া এগৰাকী শিক্ষয়িত্ৰীৰ পৰা 15,000 টকা উৎকোচ লোৱাৰ সময়ত হাতে লুটে ধৰা পৰে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ দিনত দুৰ্নীতিৰ বিৰুদ্ধে অভিযান এতিয়া তীব্ৰতৰ হৈ আছে এইবাৰ শিৱসাগৰৰ জিলাৰ নাজিৰাত চলিল অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান নাজিৰা শিক্ষাখণ্ডৰ এজন শিক্ষা বিষয়াই এগৰাকী শিক্ষয়িত্ৰীৰ পৰা 15,000 টকা উৎকোচ লোৱাৰ সময়ত হাতে লুটে ধৰা পৰে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰা শিক্ষা বিষয়াগৰাকী হৈছে নুবুল ইছলামক গ্ৰেপ্তাৰৰ পিছতে শিক্ষা বিষয়াজনৰ ঘৰতো অভিযান চলাই অভিযানকাৰী দলটোৱে নাজিৰা প্ৰাথমিক শিক্ষাখণ্ডৰ সহ পৰিদৰ্শক নুবুল ইছলামৰ ভাড়াঘৰত প্ৰায় 4 ঘণ্টা সময় তালাচী চলোৱা হয় বিষয়াজনৰ ঘৰৰ পৰা অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰিছে বহু নথিপত্ৰ আৰু নগদ ধন উল্লেখযোগ্য যে সোণাপুৰ মজদুৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰিজুমণি বৰুৱাক 15,000 টকা দাবী কৰিছিল আৰু আজি উৎকোচ লোৱাৰ সময়তে বিষয়াজনক গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই